বহুতেই কয় জেদ কৰা বেয়া, মানুহ জেদি হ'ব নাপায়। মই কওঁ আমি জেদি হ'ব লাগে আৰু জেদটো নিশ্চয়কৈ ধনাত্মক দিশত হ'ব লাগে। জেদ থকাটো দৰকাৰ। এই যে আমাৰ মনত কিবা এটা পোৱাৰ তীব্ৰ আকাংক্ষা বা আৱেগ থাকে, ইয়াৰ পৰাই আচলতে জেদৰ উদ্ভৱ হয়। এই যে আৱেগৰ তীব্ৰতা, এই বস্তুটোৱে আচলতে মানুহৰ জীৱনত ইন্ধনৰ কাম কৰে। সেয়ে এই বস্তুটো থকা দৰকাৰ। কোনোবাই আপোনাক ক'লে যে তোমাৰ দ্বাৰা এইটো কাম নহ'ব, তুমি বাদ দিয়া, তুমি নোৱাৰিবা, তুমি পাৰিবা জানো? এই কথাবোৰে যদি আমাৰ আৱেগত আঘাত হানে আৰু আমাৰ মনত যদি আৱেগৰ তীব্ৰতাত জেদৰ উদ্ভৱ হয় যে নহয়, মই পাৰিম, মই কৰি দেখুৱাম, তেতিয়া নিশ্চয় আপুনি আপোনাৰ জীৱনত যিটো বস্তু এচিভ কৰিব বিচাৰিছে সেইটো কৰিব পাৰিব। আশা বা আকাংক্ষাৰ যে জেদ, সেয়া কিন্তু নহয়। জেদৰ লগত আৰু বস্তু জড়িত হৈ আছে, যেনে মান সন্মান, আত্মসন্মান, আত্মমৰ্যাদা, আত্মবিশ্বাস। এই বিষয়বোৰ জেদৰ লগত জড়িত। আপুনি ছোৱালী এজনীক ভাল পালে, তাইক প্ৰপ'জ কৰিলে, তাই আপোনাৰ প্ৰপ'জটো একচেপ্ট নকৰিলে, যাৰ বাবে আপুনি তাইৰ গালৈ এচিড দলিয়াই দিলে, এয়া কিন্তু জেদ নহয়। এইটো হৈছে অসভ্যালি, কাপুৰুষতা। কাৰণ আপুনি ব্যৰ্থ আৰু নিজে নোৱাৰিলে, যাৰ বাবে আপোনাৰ ব্যৰ্থতা বেলেগৰ ওপৰত আপুনি নিক্ষেপ কৰিলে, বেলেগৰ ক্ষতি সাধন কৰিলে। এইটো আচলতে জেদ নহয়। জেদ হৈছে সেইটো, যাৰ জৰিয়তে আপুনি যিটো বিচাৰিছে সেইটো এচিভ কৰিব পাৰে। কোনোবাই আপোনাক ক'লে যে তুমি কেতিয়াও মোক ইউনিভাৰ্চিটিখনত ছিট নোপোৱা, আপুনি ছিট পাই দেখাই দিলে। কোনোবাই আপোনাক ক'লে যে তুমি ব্যৱসায়ত কেতিয়াও সফল হ'ব নোৱাৰা, আপুনি ব্যৱসায়ত সফল হৈ দেখুৱাই দিলে। কোনোবাই আপোনাক ক'লে যে তুমি ইমান টাফ এক্সামটো কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰা, আপুনি ক্লিয়াৰ কৰি তাক দেখাই দিলে। এয়া হৈছে জেদ। এই জেদবোৰৰ দৰকাৰ আছে জীৱনত। আপুনি চাব, যদি আপুনি কাৰোবাৰ জীৱনৰ সফলতাবোৰ দেখিছে, সেই সফলতাৰ আঁৰত এদিন নিশ্চয় বিফলতাও আছিলে। কষ্টৰ পৰাই কেনেকৈ সফলতালৈকে বাট আহিছে, সেই মানুহবোৰৰ বিষয়ে যদি আপুনি জানিব বিচাৰে, তেন্তে চাব নিশ্চয় সিহঁতৰ জীৱনত কোনোবা নহয় কোনোবা সময়ত এই জেদটোৱে জীৱনত সিহঁতক আগবাঢ়ি যোৱাত সহায় কৰিছে। জেদ হৈছে বহুত বেছি ষ্ট্ৰং এটা ফিলিং। আমাৰ চাৰিওফালৰ মানুহৰ যিবোৰ কথা, যিবোৰ মানুহে আপোনাক কয় যে তোমাৰ দ্বাৰা নহ'ব, তুমি ইমান ডাঙৰ চাকৰি এটা কেতিয়াও কৰিব নোৱাৰা, তুমি এইটো কাম কেতিয়াও কৰিব নোৱাৰা, এই কথাবোৰত যদি আপুনি মনত কষ্ট পাইছে, তেতিয়া কষ্টটো আপোনাৰ মনত পাব দিয়ক আৰু জেদ কৰক আৰু মানুহক দেখাই দিয়ক যে আপুনিও কৰিব পাৰে। আচলতে আমি আমাৰ আশে পাশে থকা বা আশে পাশে ঘটা বিভিন্ন নেগেটিভ ঘটনাবোৰ বা নেগেটিভ কথাবোৰত লাগি নিজৰ দক্ষতাটোৰ ওপৰত গুৰুত্ব নিদিওঁ। নিজেই কনফিউজ হৈ যাওঁ, মই পাৰিম জানো, মোৰ দ্বাৰা হ'ব জানো, সঁচাকৈ মই নোৱাৰিম দেই। এইবোৰ কথাত কাণ নিদি জেদ কৰকচোন, ট্ৰাই কৰক। ট্ৰাই নকৰিলে কেনেকৈ বুজিব যে আপুনি পাৰিবনে নোৱাৰে? জীৱনত পিছফালৰ পৰা মাতা মানুহ বহুত পাব, কিন্তু পিছফালৰ পৰা আগলৈ পুছ কৰি ঠেলি দিয়া মানুহ বহুত কম পাব। সেয়ে নিজকে নিজে পুছ কৰক। জীৱনৰ পৰা না শব্দটোক দূৰলৈ ঠেলি পঠিয়াই দিয়ক। তেতিয়া চাব আপোনাৰ জীৱনত নোপোৱাতকৈ পোৱাৰ সংখ্যাই বেছি হ'ব। ভিডিঅ'টো চাই যদি ভাল পালে, তেন্তে নিশ্চয়কৈ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু লগতে মোৰ পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।